সেইবোৰ সেই খোৱা বোৱাৰ লগত লাগি থাক কিবা কাম আছিলে কিন্তু একদম মুখে মুখে কথা নকবি কিতাপ প খোৱা বোৱাৰ লগত লাগি থাকিব ক'লে কিতাপখন পঢ়িব নোৱাৰ খোৱা বোৱাৰ লগত লাগি থকা যে অকলে লোকৰ ল'ৰাই দেখিবি সেইবোৰ ৰাতিপুৱা গধূলিলৈ পঢ়াব নুঠেই মানুহ গ'লে উঠিয়ে নাহে আমাৰ এইবোৰ 10 যোৱা মানুহ আহিব 10 যোৱা চাহ পানী ভাগ ল'ব চিঞৰি কিতাপ প মই শুনিব লাগিব পাকঘৰৰ পৰা একেবাৰে বেছি কৰি ৰাখে একদম কি হ'ল চিনি পোৱা নাই মাৰক বেছি ভাগে কথা নকবি চুপচাপ কিতাপ প একদম নেলো থৈ ছিঙি দিম মুখে মুখে কথা খাব খালি বৰ কিছ বহী এখন আছিলে ক'ত আছে হৈ গ'ল শাকবোৰ হৈ গ'ল এতিয়া এজনীক খাবলৈ মাতি দিমগৈ আৰু বেছি এজনী ইমান দিনৰ কিতাপ পঢ়ি আছে নহয় ভাতখিনি বাঢ়ি লওঁ নিব বাঢ়ি লওঁ আগতীয়াকৈ ভাত খাবি দেই ভাত হ'ল এতিয়া আকৌ কিতাপৰ পৰা নুঠাই হ'ল ভাত খাব মাতিলেও নাহে এইবাৰ পঢ়িলি আৰু আজি স্কুল বন্ধ পাইছ এতিয়া গাঁৱৰ মানুহকেইটা ধুবিগৈ ৰাতিকে পঢ়িবি আৰু আমাৰ ভাত বাঢ়িছোঁ ভাতকেইটা খাই ল'বি ভাত বাঢ়িলোঁ এইজনীয়ে মই ভাবিছোঁ ল'ৰাই মনে কিতাপ আজি এজনীক হাত পাবি এতিয়া কিতাপ পঢ়িছোঁ এইবোৰ কাপোৰ শুই ভালকৈ খাব চাব নালাগে তই আজি ভাত বাৰী ৰখি আছোঁ এইফালে কিতাপ পঢ়িছে বুলি মই আহিছোঁ শুই আছ হ'ব তই কি পঢ়ি ফালিবি মই জনা আছে ভাতকেইটা খাই ল'বি কেতিয়া টোপনি কৰিম গমেই নাপালোঁ এতিয়া টোপনি যাব লাগে নাই বাৰু কিতাপখন উলিয়ালেই টোপনি ধৰে এনেই দিনডাল ঘূৰি থাকিলেও টোপনি নধৰে খাম আৰু এতিয়া মাকে ভাবিব এটা ল'ৰা ছোৱালী কিতাপ পঢ়িছে আৰু সোমাই ঘৰত এতিয়া ল'ৰা ছোৱালীয়ে এইবোৰ কৰি থাকিব কি পঢ়িবি গম পালোঁ মই তেহেঁতি ভাত বাঢ়িছোঁ ভাত খাই ধৰি এইবোৰ কিতাপ পঢ়িব নালাগে বাদ দে সেইবোৰ ধোৱা নহ'ব পঢ়িবি কিতাপ যা ল'ৰাই কি কিতাপ পঢ়িব উঠি এগাল খাই ল'বি যা তই যা দেই মেকুৰীয়ে ভাত খাব খাই লহি যা পঢ়ি আছে নাহে নহয় উঠি কেনে একদম আছে পানীয়ে নাই পাৰি নাখাবি দেই মেকুৰী মানুহ আহিব খাই নাই উঠি কিনে চি দেবি দে ভাত মেকুৰী এই মেকুৰীজনী একদম শান্তি নাই দেই ওপৰতে ভাতকেইটা খাবলৈ পাইছোঁ কি লাগে তোক
একো এখন নকওঁ বোলে হাতকেইটা কাটি দিম নাই শুই আছ কিতাপ পঢ়িছ বুলিয়ে মইতো মতা নাই নহ'লে কাম কৰিবলৈকে মাতিলে নহয় হাতখিনিকে কাটিলিহেঁতেন খা ওপৰতে পাই ওপৰত বহি বহি খাই তেল বাঢ়িছে যেতিয়া লোকৰ ঘৰত এঘৰত খাবগৈ দিবিগৈ বনাই 10 যোৱা মানুহ মোৰ তোৰ নিচিনা 10জনীক দিবিগৈ তেতিয়া গম পাবি তেতিয়া ক'ত বুজি পাবি ইমান সাৰ কৰি থাকিব নেখাওঁ একদম ইমান সাৰ কৰি থাকিব ভাত কেলৈ আহিবি খাবলৈ পাছ হে নেখাওঁ কম কৰি দিলে নহয় ইমান কম এঠানি কৰিছ ঠিকে পাছ অঁ এনেও চৰকাৰে মোৰ দামত 5 কেজি চাউল দিছে আকৌ চবকে সিহঁতকে দিয়া নাই নহয় মোকো দিছে 5 কেজি মোক 5 কেজি মই খাং পেলাং মোৰ কথা আকৌ হালা হৈ থাকিব পাৰে অ' ৰাতিপুৱা উঠিলোকে কিন্তু কোনোবা মাহীমাকৰ জীয়েকহে খংটো উঠিলে গুচি যাম বুলি ক'বলৈ পাপাঘৰলৈকে যামগৈ নি তাকে একো লাভ নাই হালাই দিব লাগিব পাপাঘৰ নাপায় আৰামত খুৱাই আৰামত নোখোৱাই একদম কথা হৈ থাকিব পইচাও লাগিব নহয় ভাড়া দিবলৈ